Hello friends, আজি হৈছে উৰুকা আৰু আমি যাম এতিয়া বজাৰ চাব ঢেৰ বজাৰ চাম গ্ৰেট বৰ্তমান আমি আছো কদমতলৰ বজাৰত আৰু ইয়াতে আপোনাক কি মাছ লাগে আৰি লাগে বৰালি লাগে ফকুৱা লাগে এভৰিথিং আছে ইয়াতে বজাৰততো মাছ আপুনি সদায় দেখিব কিন্তু এই মাঘ বিহুৰ বিশেষকৈ উৰুকাৰ বজাৰখন একেবাৰে সুকীয়া আপোনাৰ মাছবিলাকো দেখিব কিমান ডাঙৰ ডাঙৰ সাইজৰ মাছ আহে চাবচোন বজাৰত মানুহৰ উৎকণ্ঠাবোৰ চাই ভাল লাগে এটা সতেজ মাছ কম দামত কিনাৰ চবৰে খুবেই ইচ্ছা মাছ 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 আৰু খালি মাছ যিমান লাগে মাছ কিনি লওক আৰু খাই দিয়ক এইবাৰ আহিলোঁ মাংসৰ বজাৰলৈ পঠা ছাগলী হাঁহ কুকুৰা একেবাৰে ৰেডি কি কিনিব কওক তোমাদেও কি কথা পাতি আছো হা এয়া হৈছে ৰাতিৰ নলবাৰী বজাৰ কি ডাঙৰ ডাঙৰ মাছ ওলাইছে এই ভকুৱা মাছটো চাওকচোন বেপাৰীজনক যেতিয়া সুধিলোঁ তেওঁ ক'লে এইটোৰ বোলে 35 কেজি মাই গড এইবাৰ আমি আহি পালোঁ নিহাৰ নলবাৰীৰ আন এখন বজাৰ তিনিকোণীয়া পুখুৰীৰ পাৰৰ বজাৰ I'm floating through the air. The pain I felt is paid for. All is said and done. Oh, I am restricted. কিমান কেজি আছে কিমান কেজি আছে বাপৰে 7 কেজি ওজনৰ আৰি মাছ চাওক তো আজি আমাৰ উৰুকাৰ পিকনিক হৈ আছে আমাৰ নতুনকৈ বনোৱা ৰুমটোত জুই জ্বলি গ'ল কেৰাহী বহি গ'ল আৰু এতিয়া মাংস বনাব লাগে হয় 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 আজি গোটেই ৰাতি পিকনিক হ'ব আৰু এইখন টেম্পৰাৰী বিচনা ইয়াত পাই দিয়া গৈছে আৰু এতিয়া ফাইনেলি আমাৰ মা আৰু মোৰ সহধৰ্মিনীয়ে মাছ ভজা কামত লাগি গ'ল বছৰৰ এইটোৱে এটা দিন যিটো দিনত ঘৰতে আমি চবে একেলগে পিকনিক কৰোঁ আৰু এয়া হৈছে চিলি চিকেন মেড বাই মিতুমণি দেৱী এতিয়া বৰ্তমান হৈ আছে মাটন ৰান্ধনি চেম আৰু আমি চবেই এতিয়া মায়ে মোবাইল দি ফটো তুলিব দেউতা বহি আছে আৰু ময়ো ইয়াতে আছোঁ আৰু এনেকৈ আৰু আমাৰ আঞ্জা হৈ গ'ল ৰেডি আৰু এতিয়া আমি ভাত খাম সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ চবে ভালকৈ খাওক ভালকৈ মাঘ বিহু এনজয় কৰক ধন্যবাদ